অসমীয়া ছবিত গীত গাব তুলিকাই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ জনপ্ৰিয় অনুষ্ঠান অনুপ্ৰেৰণাৰ জৰিয়তে সংগীত অনুৰাগীৰ প্ৰিয় হৈ পৰিল মাজুলীৰ তুলিকা সৰলমনা তুলিকাৰ গীত শুনি মুগ্ধ হৈ পৰিল হেজাৰ শ্ৰোতা অনুপ্ৰেৰণা অনুষ্ঠানৰ পাছতে তুলিকাৰ প্ৰতি আকৰ্ষিত হল পৰিচালক জন্মনী দেৱী খাউন সম্প্ৰতি নিষ্কিন বিজ্ঞানী নামৰ এখন শিশু ছবিৰ কাম কৰি থকা জন্মনী দেৱী খাউণ্ডে ছবিখনত নেপথ্য কণ্ঠশিল্পী হিচাপে সুযোগ দিলে তুলিকা শইকীয়াক ছবিখনত এটি চৰিত্ৰত অভিনয় কৰিব তুলিকাই আমি সিদিনাখন নিতুমণি শইকীয়াৰ লগত প্ৰতিদিন টাইমত তুলিকা শইকীয়াৰ এটা গানৰ প্ৰগ্ৰাম চলি আছিলে মই হঠাতে সেইদিনা সেই অনুষ্ঠানটো চাবলৈ সুযোগ পালো চাই মানে মই আভিভূত হৈ গলো তেতিয়া মই সিদ্ধান্ত গ্ৰহণ কৰিলো যে মোৰ যিখন চিনেমাৰ কাম মই কৰি আছো বৰ্তমান সেই চিনেমাখনত মই তুলিকাক এটা গানৰ প্লেবেক সিংগাৰ হিচাপে ব্যৱহাৰ কৰিম এজাক শিশুক লৈ তুলিকাহঁতৰ মেখেলি গাঁৱত কিছু দৃশ্য গ্ৰহণ কৰিলে ছবিখনৰ ভাওনা আৰু একাংকিকা নাটত অভিনয় কৰাৰ অভিজ্ঞতা থকা তুলিকাই ছবিখনত অভিনয় কৰিবলৈ পাই সুখী এটা সপোন পূৰ্ণ হোৱাৰ পথত তুলিকাৰ সপোনতো ভবা নাছিলো ইমান এটা মানে ডাঙৰ সপোন মোৰ মানে আজি পূৰণ হ'বলৈ সেইটো মানে নিতুমণি ছাৰকে মই প্ৰথমতে ধন্যবাদ দিছো তেখেতে মোক সেইখন মঞ্চ দিছে চামুগুৰি সত্ৰকেই ধৰি মাজুলীৰ বিভিন্ন স্থানত নিষ্কিন বিজ্ঞানীৰ দৃশ্যগ্ৰহণ চলি আছে তুমি যে এক্টিং কৰিছা চিনেমাখনত কেনেকুৱা লাগিছে ভাল লাগিছে মানে কেনেকুৱা ধৰণৰ ভাল লাগিছে কি কৰিবলগীয়া হৈছে এবাৰ কৈ দিয়া এই কাপোৰবিলাক লেতেৰা কৰি বালি চালি লগাই দে সেই ভাল লাগে আৰু ফুটবল খেলি ভাল লাগে কি ফুটবল খেলিছা চিনেমাখনত ৰবাব টেঙা দি মোৰ বহুত ভাল লাগিছে কৰি বহুত ভাল লাগিছে কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ সহযোগত ৰাজীৱ গগৈ প্ৰতিদিন টাইম